যাব পৰা নহ'ব উভতি যাওঁ हेलो काम तो होल ने যদি কামটো হয় সোনকালে ৰিপৰ্ট কৰিব পাই আৰু কেইদিনমানৰ পাছতে মই বেংকৰ CEO হৈ যাম তেতিয়া মোক কোনেও ৰখিব নোৱাৰে আৰু কেইদিনমানৰ পাছতে মই বেংকৰ CEO হৈ যাম এই দুখীয়াৰ জীৱন মই এৰি দিছো আৰু কেইদিনমানৰ পাছতে মই ধনী হৈ যাম যাওঁ আজি 4 দিনে একোৱে খোৱা নাই মোৰ বৰ ভোক লাগিছে আপুনি কিবা এটা কৰিব নোৱাৰেনে মই কি কৰিম ভগৱানে আমাক কি শাস্তি দিছে ময়ো খাবলৈ পোৱা নাই মোৰ বৰ ভোক লাগিছে মানুহ ঘৰত কাম কৰিবলৈ গ'লে মোক মাৰে আপুনি ভিক্ষা খুজিবলৈ গ'লে আপোনাক একোৱে নিদিয়ে মাথো দিয়ে জাবৰ জোথৰ মই কি কৰোঁ একো নহয় বলকচোন আমি আৰু এবাৰ কৈ চাওঁ কিজানিবা কোনোবাই আমালে দয়া কৰি বলকচোন বলক प्रभु की তুমি লীলা কৰিলা प्रभु ধুনীয়া কাপোৰ অৰ্ডাৰে দি দিওঁ অৰ্ডাৰ ইমান ধুনীয়া চেণ্ডেল এযোৰ অৰ্ডাৰ দি দিওঁ অৰ্ডাৰ আৰু কিবা আছেনে ইমান ধুনীয়া চেন এইটো দিয়ে দিওঁ ৰ অৰ্ডাৰ 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 হেৰি মাৰ হেৰি মাৰ 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 হেৰি মাৰ 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 হেৰি হেৰি চালাই দিবি তোমাৰ নোৱাৰিলো কি হ'ল তোমাৰ আপুনি দুখীয়া মানুহবোৰক কিয় তেনেকুৱা কৰে দুখীয়া মানুহবোৰ মোৰ ভৰিৰ তলত থাকে আৰু দুখীয়া মানুহৰ নাম মোৰ আগত উচ্চাৰণ নকৰিবা এবাৰ লাষ্ট ওয়ার্নিং দি থৈছো এবাৰ পৰা যদি তুমি দুখীয়া মানুহৰ নাম মোৰ আগত উচ্চাৰণ কৰা চাবা কি কৰিম আহিছো এই মানুহটো যে কি হ'ব বুজালেও নুবুজে এদিন নিজে গম পাব বাইদেউ বোলে পাঠ হৈ আছে দিয়কচোন ৰ'ব ভিতৰৰ পৰা আনিছোঁ আজি বাইক লৈ আহিলা যে এই ঘৰটো ওচৰতে কাৰণে বাইকখন লৈ আহিম এইটো লোৱা যাওঁ দেই যাওক কি কিনিব দিছে চাওঁচোন ইমান ধুনীয়া মোবাইল এটাও দিছে মই মোবাইলো অৰ্ডাৰ কৰিছিলোঁ ন মজা ইমান ধুনীয়া বস্তু দিছে ৰখ উলিয়াই চাওঁচোন মোবাইলটো বেছি ধুনীয়া পাই থৈ দিওঁ ভিতৰলৈকে লৈ যাওঁ এতিয়া মই ধুনীয়াকৈ সামৰি থকে কাটকেইটাকে কৰি লওঁ ষ্টাইল চাই ভালকৈ দিম ৰংচি বোৱাৰী তাই সেইটো কি এইটো ক'ত ভাঙি ভাঙিব নালাগে কি কলি বুঢ়ী এইটো দেখিছ বোৱাৰী চাহ কাপ দিবা নেকি ককাইৰ কথা শুনিব লাগিব তাই একেবাৰে বৰ ফেশ্বন উৰাই দিলা চুলি খোপা মেলি মেলি বৰ ফেশ্বন তাই মই আহি হোৱালৈকে চুদা শাৰী হ'ব লাগিব টিভিটো চলাই দিয়া এইটো
বুৱাৰী অ টিভিটো অকমান লগাই দিয়াচোন কোনটো কৰি এবাৰ টিভি লগাই দিয়া এইপিনে কত ভাত বনাই দিয়া এইপিনে চাউল কি বুৱাৰী হ'লে কাম কৰি মৰিলো মই এই যেনিফাৰ মানে মা মোক লৈ যাও কেলে তই বুজি পাইছে আজিৰ দিনতটো এনেকুৱা মানুহ মই জীৱনত স্যাৰ কিবা ক'ব স্যাৰ এই লকডাউনৰ সময়ত দুখীয়া মানুহৰ বাবে আমি কিবা এটা দিব পাৰিম স্যাৰ নাই নাই মোৰ ওচৰত পইচা নাই আৰু মোৰ দুখীয়া মানুহবোৰ মোৰ ভৰিৰ তলত থাকে সদায় এই স্যাৰ দুখীয়া মানুহটো আমি প্ৰথম দুখীয়াই আছিলোঁ কিন্তু সময়ত চব এদিন নহয় এদিন চবৰে সময় ভাগ দিয়া সবু কথা মোৰ অনুসৰণ নকৰিবা দুখীয়া মানুহবোৰ সদায় মোৰ তলত থাকিব আৰু দুখীয়া মানুহবোৰ কথা যদি কোৱা চাই ল'বা কি কৰা এনেকুৱা নিৰাশ মানুহ মই জীৱনত প্ৰথম দেখিছোঁ এই কাক নিলাজ ক'বলৈ আহিছা স্যাৰ কাক নিলাজ ক'বলৈ আহিছা এই এবাৰ পৰা যদি লছ ৱাৰ্নিং দিছোঁ এবাৰ পৰা যদি মোক নিলাজ ক'বলৈ আহা স্যাৰ চাকৰি পৰা উলিয়াই দিম স্যাৰ যাওক আপুনি নিজৰ কাম আপুনি নিজেই কৰক আমিও আমাৰ কাম কৰি যাম হয়নে হয় ন মোৰ এদিন নহয় এদিন চাৰিওকে ফল ভোগ কৰিব লাগিব কোন আপোনাৰ আমি এজন ভিক্ষা মানুহ আমি ভিক্ষা খুজিবলৈ আমাৰ কোনেও দয়া নকৰে আপুনি কিবা এটা দিয়ক আপোনালোকে জানিব লাগে এই লকডাউনৰ সময়ততো আপোনালোক ঘূৰি ফুৰিব নালাগে সেইটো কথা আপোনালোকে উপলব্ধ কৰিছে কৰিছোঁ দাদা কিন্তু আমাৰ আৰু একো উপায় নাই ভগৱানে আমাৰ আপোনালোকে আজিৰ পৰা চিন্তা নকৰিব আপোনালোকে আজিৰ পৰা মই বলক আজিৰ পৰা আপোনালোক মোৰ ঘৰত ধন্যবাদ এওঁলোকক লৈ অহাৰ ব্যৱস্থা কৰা আহকচোন বহক পিছে আপোনালোকৰ কোনো গুৰুত্ব নাই নে আমাৰ আছিলে আপোনালোকৰ কৰুণ কাহিনী মই ভালদৰে বুজিছোঁ আপোনালোকে আজিৰ পৰা চিন্তা নকৰিব আজিৰ পৰা আপোনালোকৰ পুত্ৰ মই ভাইটি বাবা বাৰু বল কিবা এটা খাই ল'ব আহকচোন
তহঁতে মোৰ মা দেউতা হোৱাৰ আগতে তই ভাল ভাবি চাবি। এই যা। বাবা তই আমাৰ লগত এনেকুৱা কৰিছ বাবা। এই চুপ থাক। এবার তহঁতক লাশ মাৰি দিছো। এবাৰ পাছতে তহঁতি আমাৰ অফিচলৈ আহ। মোৰ অফিচলৈ আহ। চাবি কি কৰিম। যা। দে এই সোপা দুখীয়াৰ জাত মা দেউতাক যদি মই বেংকত আগত স্বীকৃতি দিওঁ মোৰ তেতিয়া ভেলুৱাই নাথাকিব। তেতিয়া মই দুখীয়া ঘৰৰ ল'ৰা বুলিহে চিনিম। এতিয়া মই এই মা দেউতাক এইবাৰ পৰা যদি এহেতি আহে আমাৰ ছাৰৰ লগত কিন্তু বহুত বেয়া হয়নে? আপোনাক অকণমান আগবাঢ়িব। ছাৰ আপুনি ছাৰ আপোনাৰ কি হ'ল ছাৰ? বেংকৰ মেনেজাৰ ৰাহুলে মোক 7 লাখ টকা বিচাৰিছিলে। তেতিয়া মই ক'লো যে বেংকৰ CEO হ'বলৈ হ'লে 7 লাখ টকা লাগে। সি নেমানে মোক বেংকৰ পৰা উলিয়াই দিলে। আৰু ৰাতিপুৱা ভিক্ষাৰী অৱস্থাত আছো। আপুনি চিন্তা নকৰিব ছাৰ আপোনাৰ মা দেউতাই মোৰ ওচৰতে আশ্ৰয় গ্ৰহণ কৰি আছে। নিম ছাৰ আপোনাক মই কৈছিলোঁ যে এদিন নহয় এদিন আপোনাৰ অহংকাৰৰ ফল আপুনি নিজেই পাব। দেখিছে নহয়? মই গম পাইছোঁ। এইবাৰ মই অহংকাৰৰ ফল ভোগ কৰিলোঁ। মোক তোমালোকে ক্ষমা কৰি দিবা। বলক ছাৰ ব'লা মই ৰবা আহিছে ৰবা। গৈছো ৰবা। বাইদেউ তুমি দেখোন বহা। কিবা কাম আছিলে? বাইদেউ মোক আপোনালোকে ক্ষমা কৰি দিব। কিয়? মই যে আপোনালোক যে আমাৰ ঘৰত দীক্ষা খুজিবলৈ যাওঁতে মই যে আপোনালোকক খেদি দিছিলোঁ। তেতিয়াৰ কথাটো বেলেগ আছিলে দিয়াচোন। বাৰু হ'ব দিয়া, তুমি যে আহিলা মই তাতে বহুত সুখী। ৰ'বা মই চাহ আনোগৈ। বাবা বহুত দেৰি লগাইছে পাই। ফোনটা পিছত কৰিব লাগিব। দেউতা বাবা মা চোৱাচোন কোন আহিছে তো আমাৰ ঘৰলৈ। কোন আহিছেনো? আহক ছাৰ বহকচোন। চিনি পাইছানে? বাবা ইয়াত কি অৱস্থা হ'ল বাবা? মা দেউতা মোক তহঁতি ক্ষমা কৰি দিবি। কিয় তই এনেকে আছ কওঁ বাবা কৈছোঁ এই অৱস্থা হ'ব বুলি কেতিয়াও ভবা নাছিলোঁ বাবা। ছাৰ আপুনি বহক ছাৰ। বাবা আমাক সকলো ভাগি পাতি কচোন বাবা। ৰাহুলে মোক বেংকৰ CEO বনাবলৈ মোক 7 লাখ টকা খুজিছিলে। 7 লাখ টকা খুজিছিলে? সেই 7 লাখ টকা মই দিব নোৱাৰি। আজি মোৰ এয়া অৱস্থা। তহঁতে মোক ক্ষমা কৰি দিবি। ছাৰ
আমি তোক কেতিয়াবাই ক্ষমা কৰিলো বাবা আৰু ছাৰ আপুনি সেই সাজপাখলৈ চিন্তা নকৰিব মই আপোনাৰ সকলো পূৰণ কৰি দিম বহকচোন ছাৰ বাবা তহঁতি মোক বেয়া নাপাবি আজিৰ পৰা মই তহঁতক বেয়া নাপাওঁ তহঁতক মই বেয়াকে নকওঁ তহঁতক মই বহুত সন্মান কৰিম ছাৰ এতিয়া আপুনি বুজিলে যে মা দেউতাকক এৰি কেতিয়াও কোনো সুখত থাকিব নোৱাৰে মই বুজিলো মা দেউতা মোৰ কাৰণে পৰম মা দেউতা মোৰ বাবে ভগৱানৰ সমান মা দেউতা মোক তহঁতি ক্ষমা কৰি দিবি বাৰু বাবা এতিয়া এইবোৰ কান্দি লাভ নাই বাৰু এতিয়া আমি সকলোবোৰ একেলগেই থাকিম তুমি ভাইটি নহয় তুমি মোৰ সঁচা ভাইটি হয় বাপৰে তুমি মোক ক্ষমা কৰি দিবা তোমাক মই বহুত বেয়াকে কৈছিলো তোমালোকে ক্ষমা কৰি দিবা তাৰ বাবে আপুনি চিন্তা নকৰিব আজিৰ পৰা মই দেউতা মা আৰু দাদা সকলোকে পালো ব'লা দাদা ব'লা দেউতা ব'লা মা আৰু আপুনি ব'লক ব'লা আহা আমাৰ ঘৰত আজি ভাত সাজ তুমিও খাই যাবা